নমস্কাৰ অসমীয়া ৰান্ধনিঘৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাব লৈছোঁ লোকেল চিকেনৰ এটা ৰেচিপি। এয়া প্ৰায় আধা কেজিমান আছে লোকেল মুৰ্গীৰ মাংস। আনফালে লৈছোঁ বাতি এটাত মই গোটা জিৰা আৰু জালুক কেইমিনিটমান মই তিয়াই থ'ম। তাৰপিছত মই পটাত ভালকৈ পিচি ল'ম। এতিয়া মই কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছতে মই ইয়াত দিম তেল। তেলখিনি মই ভালকৈ গৰম হ'বলৈ দিম। তাৰপিছতে মই ইয়াত দিম কাটি লোৱা পিঁয়াজ। কাটি লোৱা পিঁয়াজখিনি দিলোঁ। দিয়াৰ পিছত মই ভালকৈ লৰাই ল'ম। যেতিয়ালৈকে পিঁয়াজখিনি ভালকৈ ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে মই ভাজিয়ে থাকিম। আৰু জুইটো মই একদম কমত দিছোঁ। বৰ বেছি জুই দিলে সোনকালে জ্বলি যায়। আপোনালোকৰ তাৰ মাজতে এটা বস্তু দেখুৱাব থাকিলে, তেলখিনি গৰম হোৱাৰ পিছতে মই ইয়াত গোটা মছলা কেইটামান দিছিলোঁ। তাত আছিলে ইলাচি, ডালচেনি আৰু লং। এতিয়া মই ইয়াত দিছোঁ আদা নহৰুখিনি ভালকৈ খুন্দি দিছোঁ। এতিয়া মই কাটি লৈছোঁ বিলাহী। তাৰপিছতে মই দি দিছোঁ বিলাহীখিনি টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। বিলাহীখিনি দিয়াৰ পিছত আকৌ এবাৰ মই ভালকৈ লৰাই ল'লোঁ। এতিয়া মই ইয়াত দিছোঁ নিমখ, সোৱাদ অনুযায়ী দিছোঁ নিমখ। তাৰপিছতে দিছোঁ মই হালধি গুড়ি। তাৰপিছত মই ইয়াত দিছোঁ অলপ গৰম মছলা, ধনিয়া গুড়ি, জলকীয়া গুড়ি। মছলাখিনি আপোনালোকে মাংস অনুপাতে দিব, সেইটো হিচাপত দি দিব। অলপ কাশ্মীৰী ৰেড চিলিও দিছোঁ। এতিয়া মই পিচি লোৱা জিৰা আৰু জালুকৰ মিশ্ৰণখিনি দি দিছোঁ। দি মই ভালকৈ লৰাই ল'ম। যেতিয়ালৈকে বিলাহীখিনি ভালকৈ গলি নাযায় মই তেতিয়ালৈকে মছলাখিনি কম জুইত ভাজিয়ে থাকিম। এয়া লাহে লাহে মছলাখিনিৰ পৰা তেল ওলাব আৰম্ভ কৰিছে। মছলাখিনি প্ৰায় ভজা হৈয়ে গৈছে। ৰংটো বৰ ধুনীয়া হৈছে। তাৰপিছত মই ইয়াত দিম আলুখিনি অকণমান ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি লৈছিলোঁ। এতিয়া মই মাংসখিনি দি দিছোঁ ইয়াত। মাংসখিনি দি ভালকৈ লৰাই ল'ম যাতে মাংসখিনিৰ ভিতৰত মছলাখিনি ভালকৈ সোমাই পৰে। এইদৰে মই কিছু সময় ভাজি থাকিম। প্ৰায় 10 মিনিটমান মই কম জুইত ঢাকন দি ভাজি থাকিম। এতিয়া মই ইয়াত দিছোঁ পিঁয়াজ, টুকুৰা টুকুৰকৈ কাটি লৈ দিছিলোঁ। তাৰে পিঁয়াজ প্ৰায় এটা দি দিছোঁ। যেতিয়ালৈকে মাংসখিনিৰ পৰা তেল ওলাব আৰম্ভ নকৰে তেতিয়ালৈকে মই মাংসখিনি ভাজিয়ে থাকিম। এয়া লাহে লাহে তেল ওলাব আৰম্ভ কৰিছে, আপোনালোকে দেখিছে চাইডেদি। আৰু কেইমিনিটমান ভাজিম মই। পিঁয়াজখিনি ভালকৈ গলি যোৱা নাই যিহেতু। এতিয়া মই ইয়াত দিছোঁ পানীখিনি অকণমান মই গৰম কৰি লৈছোঁ, ঠাণ্ডা পানী ব্যৱহাৰ কৰা নাই। যিহেতু মাংসটো অকণমান জুলীয়া হ'ব মই পানী অলপ হিচাপত সৰহকৈ দিছোঁ। আৰু উতলি যোৱাৰ লগে লগে পানীখিনি শুহি যাবই। লাহে লাহে মাংসখিনি সিজিবলৈ আৰম্ভ কৰিছে আৰু উতলিছেও। মাংসখিনি হৈয়ে গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম।
এয়া দেখিছে। এতিয়া মই ভাত বাঢ়ি লৈছোঁ, যিহেতু লোকেল মুৰ্গী মাংসৰ লগত আজি ভাত সাজ হ'ব। লগত লৈছোঁ বেঙেনা ফ্ৰাই, এয়া মাংস, এয়া লৈছোঁ পুৰি লোৱা থেকেৰা, পিটিকা, পিঁয়াজ, বেঙেনা ফ্ৰাই। যদি আজি ৰেচিপিটো ভাল লাগিলে লাইক এটা কৰিব।